নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স বিষয়টোৰ প্ৰথম অধ্যায় ৰাজনৈতিক তত্ত্ব এক পৰিচয়। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান 1 নম্বৰৰ চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। চমু উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ 1, মানুহৰ বিশেষ বৈশিষ্ট্য কেইটা আৰু কি কি? মানুহৰ বিশেষ বৈশিষ্ট্য দুটা, মানুহ যুক্তিশীল প্ৰাণী আৰু আনটো বৈশিষ্ট্য হৈছে মানুহে তেওঁলোকৰ কাৰ্যত যুক্তি প্ৰতিফলিত কৰিব পাৰে। কুৱেশ্যন নম্বৰ 2, লেতেৰা ৰাজনীতিৰ এটা উদাহৰণ দিয়া। লেতেৰা ৰাজনীতিৰ এটা উদাহৰণ হ'ল এজন ক্ৰিকেট খেলুৱৈয়ে দলত অন্তৰ্ভুক্ত হ'বলৈ প্ৰয়োগ কৰা অপকৌশল। কুৱেশ্যন নম্বৰ 3, ৰাজনীতিৰ আৰম্ভণি ক'ৰ পৰা হয়? উত্তৰটো হ'ব সমাজৰ বাবে যি ন্যায্য আৰু বাঞ্ছিত এই সম্পৰ্কে আমাৰ মাজত থকা বিভিন্ন দৃষ্টিভংগীৰ পৰা ৰাজনীতিৰ আৰম্ভণি হয়। প্ৰশ্ন নম্বৰ 4, ৰাজনৈতিক কাৰ্য বুলিলে কি বুজা? জনসাধাৰণে পাৰস্পৰিক আলোচনা আৰু বিতৰ্কৰ মাধ্যমত এক সামূহিক প্ৰচেষ্টাৰে সমাজৰ বিকাশ সাধন আৰু সমস্যা সমাধানত ব্ৰতী হোৱা কাৰ্যকে ৰাজনৈতিক কাৰ্য বুলিব পাৰি। কুৱেশ্যন নম্বৰ 5, কোন কোন মহান চিন্তাবিদৰ আদৰ্শ আৰু নীতিৰ ভিত্তিত সংবিধান গঢ় লৈ উঠিছিল? প্ৰাচীন কালৰ কৌটিল্য, এৰিষ্টটলৰ পৰা আধুনিক কালৰ জেক ৰুছো, কাৰ্ল মাৰ্কছ, মহাত্মা গান্ধী আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰ ইত্যাদি মহান চিন্তাবিদসকলে সমৰ্থন কৰা আদৰ্শ আৰু নীতিৰ ভিত্তিত সংবিধান গঢ় লৈ উঠিছিল। কুৱেশ্যন নম্বৰ 6, স্বাধীনতা মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি যুক্তি দৰ্শোৱা প্ৰথমগৰাকী ব্যক্তি কোন? সেই প্ৰথমগৰাকী ব্যক্তি হৈছে ৰুছো। কুৱেশ্যন নম্বৰ 7, অনুসূচিত জাতিৰ লোকৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা ব্যৱস্থা কোনে সমৰ্থন কৰিছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰে সমৰ্থন কৰিছিল। কুৱেশ্যন নম্বৰ 8, ৰাজনৈতিক তত্ত্বই প্ৰণালীবদ্ধভাৱে কি অধ্যয়ন কৰে? ৰাজনৈতিক তত্ত্বই সংবিধান, চৰকাৰ আৰু সামাজিক ৰাজনৈতিক জীৱন নিৰ্ধাৰিত কৰা নীতি আৰু আদৰ্শ প্ৰণালীগতভাৱে অধ্যয়ন কৰে। কুৱেশ্যন নম্বৰ 9, দি ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক কোন? দি ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক হৈছে প্লেটো। প্ৰশ্ন নম্বৰ 10, ৰাজনীতি কাক বোলে? ৰাজনীতি হৈছে আমাৰ সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 11, ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? ৰাজনীতি শব্দটো প্ৰথমে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 12, ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি এৰিষ্টটলক কোৱা হয়। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, স্বাধীনতাৰ দৰে সমতাৰ অধিকাৰো গুৰুত্বপূৰ্ণ বুলি ডেছে যুক্তি দিছিল? কাৰ্ল মাৰ্কছে যুক্তি দিছিল। কুৱেশ্যন নম্বৰ 2, মহাত্মা গান্ধীয়ে দেশত প্ৰকৃত স্বাধীনতা বা স্বৰাজৰ বিষয়ে আলোচনা কৰিছিল? হিন্দ স্বৰাজত তেওঁ প্ৰকৃত স্বাধীনতা বা স্বৰাজৰ বিষয়ে আলোচনা কৰিছিল। কুৱেশ্যন নম্বৰ 3, সংবিধানৰ দেশ অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? সংবিধানৰ 3য় অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। প্ৰশ্ন নম্বৰ 4, নিৰ্দেশনাত্মক নীতি দেশ আদৰ্শত স্থান পাইছে? মহাত্মা গান্ধীৰ আদৰ্শই স্থান পাইছে। কুৱেশ্যন নম্বৰ 5, প্ৰাচীন গ্ৰীচ দেশ চহৰত চক্ৰটিছক অতি জ্ঞানী ব্যক্তি বুলি কোৱা হৈছিল? এথেন্স চহৰত। কুৱেশ্যন নম্বৰ 6, প্ৰকৃততে সমতাৰ অৰ্থ দেশৰ ওপৰত নিৰ্ভৰশীল? পৰিস্থিতিৰ ওপৰত সমতাৰ অৰ্থ নিৰ্ভৰশীল। শুদ্ধ অশুদ্ধ লিখা। কুৱেশ্যন নম্বৰ 1, ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক অনুষ্ঠানৰ ভিত্তিত গঢ়ি দিয়া আদৰ্শৰ বিষয়ে আলোচনা কৰে? এইটো হৈছে শুদ্ধ। কুৱেশ্যন নম্বৰ 2, ৰাজনৈতিক তত্ত্বই বিভিন্ন ধৰ্মৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰে? এই বাক্যটিও শুদ্ধ। 3, ৰাজনৈতিক তত্ত্বই সমতা আৰু স্বাধীনতাৰ নিচিনা অৱধাৰণাসমূহৰ অৰ্থ ব্যাখ্যা কৰে? এই বাক্যটিও শুদ্ধ। 4 নম্বৰ, ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দলৰ সাফল্য ভৱিষ্যৎবাণী কৰে? এই বাক্যটো হৈছে অশুদ্ধ।